নমস্কাৰ, মই হিতেশ শৰ্মা আপোনালোকৰ ওচৰলৈ সুন্দৰ ৰেমেডি এটা লৈ আহিছোঁ। বহুতৰে মুখত শুনিবলৈ পোৱা গৈছে যে মোৰ ভাগ্য বেয়া, মই কোনো কামতে ছাকচেছ হোৱা নাই, মই কেতিয়া ভাগ্য ভাল হ'ব, এনেকুৱাকৈ বহুতৰে মুখত শুনা পোৱা গৈছে। তো সেইসকল ব্যক্তিৰ কাৰণে এটা সুন্দৰ ৰেমেডি লৈ আহিছোঁ। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যিকোনো ফ্ৰাইডে এটা ল'ব লাগিব, যিকোনো শুক্ৰবাৰ এটা ল'ব লাগিব। শুক্ৰবাৰে আপোনালোকে দোকানত যাব লাগিব, দোকানৰ পৰা এটা তালা চাবি কিনিব লাগিব, এটা তালা চাবি, নতুন তালা চাবি কিনিব লাগিব। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব লাগিব, যাতে তালা চাবি কিনোতে সেই তালাটো যাতে কোনেও নুখুলে, যাতে দোকানীও আপোনালোকক খুলি দেখুৱাই নিদিয়ে আৰু নিজেও নুখুলিব। একেবাৰে নুখোলা তালা চাবি পেকেটৰ পৰা ওলাব, সেইটো হাতত কিনি ল'ব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ ওচৰত যিকোনো গছ এডালৰ ওচৰত যাব লাগিব। অলপ ডাঙৰ গছ হ'লে ভাল, ডাঙৰ গছৰ ওচৰত যাব আৰু কোনেও নেদেখাকৈ তাত গছডালৰ সন্মুখ হৈ আপোনালোকে ভাবিব, হে ভগৱান, আজিৰ পৰা মোৰ ভাগ্য উদয় হৈছে, মোৰ ভাগ্যৰ খোল খাই গৈছে। তেনেকুৱাকৈ ভাবি আপোনালোকে কোনেও নেদেখাকৈ সেই তালা চাবিযোৰ সেই গছডালৰ তলত এৰি থৈ আহক। তাৰপিছত সেই তালা চাবিযোৰ যেতিয়াই প্ৰথম কোনোবা পাই খুলিব, তেতিয়াই আপোনালোকে গম পাব যে সেইদিনাৰ পৰা আপোনাৰ ভাগ্য খোল খাই গ'ল। আপুনি সেইদিনাৰ পৰাই সকলো কামতে ছাকচেছ হ'ব পাৰিব আৰু সেই তালা চাবিযোৰ কোনোবা নহয় কোনোবাই পাবই। আৰু যেতিয়াই প্ৰথম সেই তালা চাবিযোৰ খুলিব, তেতিয়াই আপোনাৰ ভাগ্য খোল খাই গ'ল। এনেকুৱাকৈ আপোনালোকে এইটো ৰেমেডি কৰি চাওক, বহুত সুফল পাব। আৰু আগলৈ এনেকুৱা ৰেমেডি পাবলৈ মোৰ চেনেলটো আপোনালোকে চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।